আলাইকুম ওয়া রাহমাতুল্লাহ। মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত উলামাই ইকৰাম আৰু দৰ্শক মণ্ডলী, আমি আজি আপোনালোকৰ সন্মুখত আহিছোঁ এজন পুৰুষ মহিলাক কফন পিন্ধোৱা নিয়ম দেখুৱাবলৈ। আপোনালোকে লক্ষ্য কৰিব আমি কেনেকৈ কফন পিন্ধাওঁ। এজন পুৰুষ মহিলাক তিনিখন কাপোৰেৰে কফন পিন্ধোৱা সুন্নত। 1 নম্বৰ, ডাঙৰ চাদৰ। ডাঙৰ চাদৰখন মহিলাতকৈ 1.5 হাত দীঘল হ'ব লাগে আৰু পথালিকৈ গাটো মেৰি খোৱা হ'ব লাগে। 2 নম্বৰ, সৰু চাদৰ। সৰু চাদৰখন মহিলাৰ মূৰৰ পৰা ভৰিলৈকে হ'ব লাগে আৰু পথালিকৈ ডাঙৰ চাদৰ সমান। 3 নম্বৰ, কুৰ্তা। কুৰ্তা কাপোৰ ভাঁজ কৰি মহিলাৰ ডিঙিৰ পৰা ভৰিলৈকে হ'ব লাগে, আঁঠুলৈকে হ'লেও হ'ব আৰু মহিলাৰ মূৰটো সোমাবলৈ কাপোৰৰ মাজভাগত গোলকৈ কাটি ল'ব লাগে। প্ৰথমতে ধূনা বা আগৰবটীৰে 3 বাৰ বা 5 বাৰ খুজবুদাৰ কৰিব লাগে। এয়া আমি খুজবুদাৰ কৰি আছো, এয়া আমি খুজবুদাৰ কৰি আছো, এয়া আমি খুজবুদাৰ কৰি আছো। তাৰপিছত ডাঙৰ চাদৰখন উত্তৰ দক্ষিণাখন পাৰিব লাগে। এয়া আমি ডাঙৰ চাদৰখন উত্তৰ দক্ষিণাকৈ পাৰি আছো। সৰু চাদৰ। এয়া আমি সৰু চাদৰ পাৰি আছো। তাৰপিছত কুৰ্তা পাৰিব লাগে। কুৰ্তাৰ তল পাতটো পাৰি ওপৰ পাতটো ভাঁজ কৰি শিতানত ৰাখিব লাগে। তলপাতটো পাৰি ওপৰ পাতটো ভাঁজ কৰি শিতানত ৰাখি আছো। তাৰপিছত ময়াতক লাহেকৈ আনি কুৰ্তাৰ ওপৰত ৰাখিব লাগে। ময়াতক লাহেকৈ আনি কুৰ্তাৰ ওপৰত ৰাখি আছো। তাৰপিছত ময়াতক কুৰ্তা পিন্ধাব লাগে। কুৰ্তা পিন্ধাই আছো। তাৰপিছত ময়াতৰ চিজদাত ব্যৱহৃত 8 ঠাইত কপোৰ বা আঁতৰ লগাব লাগে। নাকত, কপালত, সোঁ হাতৰ তলুৱাত, সোঁ ভৰিৰ আঁঠুত, সোঁ ভৰিৰ তলুৱাত, বাওঁ ভৰিৰ তলুৱাত, বাওঁ ভৰিৰ আঁঠুত আৰু বাওঁ হাতৰ তলুৱাত। তাৰপিছত সৰু চাদৰৰ বাওঁফাল উঠাব লাগে। এয়া আমি সৰু চাদৰ বাওঁফাল উঠাই আছো। তাৰপিছত সৰু চাদৰৰ সোঁফাল উঠাব লাগে। এয়া আমি সৰু চাদৰ সোঁফাল উঠাই আছো। তাৰপিছত ডাঙৰ চাদৰৰ বাওঁফাল উঠাব লাগে। এয়া আমি ডাঙৰ চাদৰ বাওঁফাল উঠাই আছো। তাৰপিছত ডাঙৰ চাদৰৰ সোঁফাল উঠাব লাগে। এয়া আমি ডাঙৰ চাদৰ সোঁফাল উঠাই আছো। তাৰপিছত 3ডাল ফিতাৰে 3 ঠাইত বান্ধিব লাগে, মূৰত, কঁকালত আৰু ভৰিত, যাতে কবৰস্থানলৈ নিওঁতে খোল খাই নাযায়। এতিয়া আমাৰ ছোৱালীৰ কফনৰ জামাতটো দেখুৱাব।